মাত্ৰ ৪৫ মিনিটৰ ভিতৰতে আপুনি লাভ কৰিব ৫ লাখ টকা। হয় বন্ধুসকল, আপুনি ঠিকেই শুনিছে, লকডাউনৰ মাজতে SBIৰ ফালৰ পৰা আহিছে এই অফাৰটো। চ' বন্ধুসকল, ইয়াৰ স্কিমটোৰ বিষয়ে আপোনালোকে সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব লাগিব। শেষলৈকে চালেহে আপোনালোকে A to Z সকলোবিলাক ইনফৰমেশ্যন পাব। চ' বন্ধুসকল, পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে। এতিয়া পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, লকডাউনৰ মাজতে দেশৰ ভাঙি পৰা অৰ্থনীতিত প্ৰাণ সঞ্চাৰিত কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহিছে দেশৰ বৃহত্তম ৰাষ্ট্ৰীয়কৃত বেংক SBI। বৃহস্পতিবাৰে SBI গ্ৰাহকলৈ আগবঢ়াইছে এক অভূতপূৰ্ব অফাৰ। লকডাউনৰ সময়ত তথা ইয়াৰ পৰৱৰ্তী সময়ত গ্ৰাহকৰ বাবে জৰুৰীকালীন ঋণৰ ব্যৱস্থা কৰিছে SBIয়ে। SBIৰ ইমাৰ্জেঞ্চি লোন স্কিম নামৰ আঁচনিৰ অধীনত মাত্ৰ ৪৫ মিনিটতে গ্ৰাহকক ৫ লাখ টকাৰ ব্যক্তিগত ঋণ আগবঢ়াব বেংকটোৱে। এই লোনটো আন পাৰ্চনেল লোনৰ তুলনাত ইয়াৰ সুতৰ হাৰো কম হ'ব। এই আঁচনিৰ অধীনত ঋণ গ্ৰহণ কৰা গ্ৰাহকে 10.৫% সুতৰ হাৰত সুত আদায় দিব লাগে। এই ঋণ পাবলৈ হ'লে আবেদনকাৰী গ্ৰাহক SBIৰ গ্ৰাহক হ'ব লাগিব, অৰ্থাৎ SBIত ছেভিংছ একাউণ্ট থাকিব লাগিব। ছেভিংছ একাউণ্টৰ লেনদেন পৰীক্ষা কৰি বেংকে আবেদনকাৰীৰ ঋণ পোৱাৰ যোগ্যতা তথা কিমান ঋণ পাব সেয়া নিৰ্ধাৰণ কৰিব। এয়া জানিবলৈ গ্ৰাহকে PAPL লিখি আৰু লগতে লিখিব লাগিব SBI একাউণ্টৰ লাষ্ট 4 ডিজিট নম্বৰটো লিখি আপোনালোকে চেণ্ড কৰিব লাগিব 5677676 নম্বৰত। ইয়াৰ পিছত বেংকে গ্ৰাহকক কিমান টকা ঋণ পাব সেয়া জানিবলৈ দিব। তাৰ পিছতে গ্ৰাহকে UNO SBIৰ এপছটো ডাউনলোড কৰিব লাগিব। ইয়াত গ্ৰাহকে তেওঁ বিচৰা ঋণৰ পৰিমাণ তথা ঋণৰ মৰ্যাদা লিখিব লাগিব। যদি গ্ৰাহকে সেই পৰিমাণৰ ঋণ পোৱাৰ যোগ্য তেনেহ'লে মোবাইলত এটি ওৱান টাইম পাছৱাৰ্ড আহিব। গ্ৰাহকে সেই ওৱান টাইম পাছৱাৰ্ডটো ছাবমিট কৰাৰ পিছতে তেওঁৰ ছেভিংছ একাউণ্টত ঋণৰ ধন বেংকে জমা কৰি দিব। এয়াই SBIৰ নতুন অফাৰ। ইপিনে লকডাউনৰ বাবে বেংকে পুৰণি ঋণৰ সুতো হ্ৰাস কৰিছে। বন্ধুসকল, এইটো আছিল ভাল খবৰ। চ' আপোনালোকৰ আগত আগবঢ়াই দিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ বন্ধু কিছুমান বা আপোনাৰ চিনাকি এই ঋণৰ প্ৰয়োজন তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰক সবিশেষ জানিবলৈ। ধন্যবাদ।